হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই চাগে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হাঁহৰ মাংসৰ ৰেচিপি। আৰু মইনো এই ৰেচিপিটো কেনেকৈ বনালোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এই ৰেচিপিটো বনাবৰ কাৰণে ফাৰ্ষ্টতে মই অলপমান পিঁয়াজ আৰু আলু কাটি লৈছোঁ। এতিয়া মই গোটা ধনিয়া, দালচেনি, ইলাচি দি পিনি পেষ্ট এটা বনাই লৈছোঁ। কেৰাহীখন গৰম কৰি মই অলপমান মিঠাতেল দি আলুখিনি ফ্ৰাই কৰি লৈছোঁ। মই কেৰাহীখন গৰম কৰি অলপমান মিঠাতেল দি পিনি মই কাটি লোৱা পিঁয়াজখিনি আৰু বনাই লোৱা পেষ্টখিনি দি পিনি ভালদৰে এতিয়া লৰাই আছোঁ। এতিয়া মই ইয়াৰ লগত এড কৰি দিছোঁ অলপমান ৰেড চিলি পাউডাৰ, মিট মছলা, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। এইখিনি দি পিনি মই এতিয়া ভালদৰে লৰাই পিনি অলপমান গৰম পানী দিছোঁ যাতে ধুনীয়াকৈ মছলাখিনি এড হৈ যায় আৰু ভালদৰে সিজি যায়। এতিয়া মছলাখিনি ধুনীয়াকৈ সিজাৰ পিছত মই এতিয়া হাঁহৰ মাংসখিনি দি পিনি ভালদৰে লৰাই থাকিম। এতিয়া মই ইয়াত প্ৰয়োজন মতে হালধি আৰু নিমখ দি পিনি এনেদৰে মই অলপ দেৰি সিজাই থাকিম। অলপ দেৰি সিজাৰ পিছত মই ফ্ৰাই কৰি লোৱা আলুখিনি ইয়াত এড কৰি দিছোঁ আৰু অলপমান পানী দি পিনি মই ভালদৰে সিজাই লৈছোঁ। এতিয়া মোৰ হাঁহৰ মাংসখিনি ৰেডি হৈ গৈছে। কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো কমেণ্ট কৰি জনাব দেই।